हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। तो गाइज भालने आपनालोकर आशा करिছোঁ आपनालोक भाले আছে कुशले আছে আৰু आपनालोকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। এতিয়া মই আছোঁ বিহাৰৰ ৰাজনগৰ নামৰ এঠাইত। ৰাজনগৰৰ যিটো 18 নম্বৰ এছএছবি বেটেলিয়ান আছে ইয়াৰে ওচৰতে, কাৰণ এতিয়া মোৰ হাজবেণ্ডৰ পোষ্টিং 18 নম্বৰ বেটেলিয়ানত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। মই আগৰ ভিডিঅ' এটাত কৈছিলোঁৱেই যে ইয়াতে পুৰণি ৰজাৰ মহাৰজাৰ দিনত বহুত মেহেল আছে। তো ভাবিছিলোঁ আপোনালোকক দেখুৱাম। তো ভাবিছোঁ আজি এইটো এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া দেখিছেনে পুৰণি দিনৰে মেহেল, আৰু চাওকচোন হাতী ইমান ধুনীয়াকৈ বনাই ৰাখিছে। আৰু মেহেলৰ ভিতৰত এইবিলাক আছে মূৰ্তি, পাৰ্টকৈ সজাই থোৱা আছে। শ্ৰীকৃষ্ণৰ মূৰ্তি, গণেশ বাবাৰ মূৰ্তি, মহাদেৱ পাৰ্বতীৰ মূৰ্তি এনেকৈ আছে। আপোনালোকক অকণ দেখুৱাব ট্ৰাই কৰিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মেহেলৰ ভিতৰত সোমাই থাকোঁতে ভিতৰৰ পৰা দেখিব পালোঁ যে এছএছবি কেম্পৰ পৰা ৰেলী ওলাইছে। তো অকণমান আপোনালোককো দেখুৱাই দিলোঁ। তাৰপিছত মই ভিতৰৰ পিনে অকণমান কেমেৰাটো ঘূৰাই দিছোঁ। আৰু এতিয়া আমি এইটো মেহেলৰ পৰা ওলাই আহিলোঁ, বেলেগ এটা মেহেলত সোমাম বাৰু, দেখুৱাম আপোনালোককো। আকৌ এই মেহেলটো চাওকচোন, দেখিলেই গম পোৱা যায় নহয়নে কিমানখিনি পুৰণি। আকৌ এটা কথা জানিব পাই খুবেই ভাল লাগিছে যে ৰজাৰ দিনৰ যি ৰজাৰ সৰু ছোৱালীজনী আছে এতিয়াও হেনো বাচি আছে। মই লগ পোৱা নাই, কিন্তু মন আছে লগ পাবলৈ, ক'ব নোৱাৰোঁ পাম নে নাপাম। আৰু এতিয়া আমি আহিলোঁ এছএছবি কেম্পৰ যিটো মন্দিৰ আছিলে, আগতে দেখুৱাইছিলোঁ মই এই মন্দিৰটো আপোনালোকক এবাৰ। আৰু এয়া অকণমানিটোক গৈয়ে অকণমান এৰি দিলোঁ। এয়া পৰিলেই, দেখিছেনে? সৰু ল'ৰা পৰিবই দিয়কচোন, তথাপিও তাক অকণমান খেলিব এৰি দিলোঁ, সিও ফূৰ্তি পায়। তো তাকো অকণমান আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে তাকো মৰম দিব, আশীৰ্বাদ দিব, সি যাতে ভাল মানুহ হয়। আৰু এয়া মোৰ অকণমানিটো কোনোবা ওচৰলৈ গ'লেই সি পিছে দৌৰ মাৰে। সেইবাবে তাৰ পাপাই তাক দাঙি আনিছে মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ। নমো বুলি ক'লে নমো কৰে বাৰু। তো আপোনালোকে চাই থাককচোন সি কেনেকুৱা কৰে। এয়া ল'ৰাটোকো অকণমান সেৱা জনাব কৈছোঁ। সি এনে নমো বুলি হাত দুখন জোৰ কৰি এনেকৈ প্ৰণাম কৰে বাৰু, কিন্তু ভালকৈ বুজাও হোৱা নাই, দৌৰিব ট্ৰাই কৰি আছে। আৰু তাৰ পাপাই বাৰে মানে কৈ আছে এবাৰ নমো কৰি দিয়া। তো এইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু আমি সেৱা জনাই ওলাই আহিলোঁ বাহিৰলৈ। আৰু ইয়াৰ ওচৰতে আছে মা কালীৰ মন্দিৰ। চ' আপোনালোককো অকণমান দেখুৱাই দিছোঁ। গোটেই মন্দিৰটোত বগা কালাৰ, দেখিছেনে? মনটোৱে কিবা পাতল লাগি গৈছে, বহুত ভাল লাগিছে গৈ। ইয়াৰ ওচৰতে আছে আকৌ হনুমান বাবাৰ মন্দিৰ। এয়া সন্মুখখিনি হনুমান বাবাক দেখিছেনে? ইমান ধুনীয়াকৈ সজাই ৰাখিছে, হাতত পাহাৰখন দাঙি আছে। আৰু অকণমান মই ভিতৰৰ দৃশ্য দেখুৱাই দিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই আছিলে। লাভ ইউ অল, বাই বাই।